হঠাতে আমি কিয় সংবাদমেল পাতিবলগীয়া হৈছে মূল কাৰণটো হৈছে মূল উদ্দেশ্যটো হৈছে আমি আমাৰ কাৰ্বি আংলং জিলাত আমাৰ ছাত্ৰ সন্থা 5টা সংগঠন আছে কিন্তু আজি এই 5টা সংগঠনে ছাত্ৰ সন্থা সংগঠনে আজি ৰিচেণ্টলি তেওঁলোকে সমাজৰ ভাল কাৰণে ভাবি পেলাই একজুট হৈ পেলাই ইউনিফিকেশ্যনটো থাকিব পাৰিছে স্পেচিয়েলি আমি টিম টাইগাৰ হয় ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলং জনসাধাৰণে এই সপোন এটা বহুত বছৰ ধৰি সপোন দেখিছিলে যে ছাত্ৰ সন্থাটো এটা হ'ব লাগিছিল কিন্তু আজি ছাত্ৰ সন্থা কাৰ্বি আংলঙত 5টা কিয় সংগঠনটো কিয় কৰিবলগীয়া হৈছে এই বস্তুটো আনডিচিপ্লিন হৈ গ'ল সমাজত সেইকাৰণে এইটো জনসাধাৰণ আজি বিচৰা যিটো সপোন আজি সফলতা হৈছে তাৰ বাবে মই আজি সকলোলৈ এই আপোনালোকৰ সংবাদ মাধ্যমত মই কাৰ্বি আংলং সদৌ কাৰ্বি আংলং জনসাধাৰণক বিতংভাৱে মই ক'ব বিচৰা কাৰণটো হৈছে যে 5টা সংগঠনে এই সমাজখন তেওঁলোকে সদায় শান্তি উন্নতি প্ৰগতি বা সমাজখন সদায় শান্তি বজাই ৰখা স্বাৰ্থত তেওঁলোকে 5টা সংগঠনে আজি এটা প্লেটফৰ্মত বহিছে তাৰ কাৰণে আমি টিম টাইগাৰ হয় এই 5টা সংগঠনৰ ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা জ্যেষ্ঠ নেতাসকলক বা যুৱ ছাত্ৰ সন্থাৰ নেতাসকলক টিম টাইগাৰ হয় আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি উপস্থিত আপোনালোকে হঠাতে আপোনালোকে সংবাদ বান্ধৱীসকলে যে কাৰ্বি আংলং ৰাইজলৈ বা সমাজখন সদায় ভাল হ'বৰ কাৰণে আপোনালোকে এই স্বাৰ্থলৈ আপোনালোকে যে আমাৰ এই সংবাদমেলত আপোনালোকে উপস্থিত হ'ব পাৰিছে তাৰ কাৰণে পুনৰ আপোনালোকৰ কাৰণেও টিম টাইগাৰ হয় আন্তৰিক ধন্যবাদ সকলোলৈ জ্ঞাপন কৰিছোঁ